হেল্ল' বন্ধুসকল, নমস্কাৰ। অন্য এটা ভিডিঅ' আজি গাঁওবুঢ়াক লগত লৈছোঁ আৰু হাই আমাৰ হাই দোস্তু। ওচৰতে এটা মানে পুঁজি ভেলাঘৰ বনাই আছে। তো চাব যাওঁ আজি। কালি নিউজ চেনেলো আছিল। তো আজি গাঁওবুঢ়াক লগত লৈ পেলাই আকৌ একবাৰ দেখিলে নাকি চলক আপোনালোকক চাই থাকক ভিডিঅ'টো শেষলৈকে দেখি। আৰু এই জেগাখিনি বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰাই। এইখিনি মাছ দিয়া পৰে আমাৰ ঘৰৰ পৰাই প্ৰায় 1 কিলোমিটাৰমান দূৰ হবে। তো প্ৰত্যেক বছৰে ইয়াতে একদম বৈধ মেজি ভেলাঘৰ বনায়। তো চলক। আৰু ফাইনেলি মোৰ সন্মুখত দি ওৱান এণ্ড অনলি ঘৰ, আৰু এইটো হ'ল মাছদিয়া গাঁৱৰ ৰংঘৰ। পূৰা একদম মজা বনাইছে। আৰু মই শুনামতে কালি ইয়াতে ফাংচনো আছে। তো চাওঁ, ফাংচন চাব আহিব পাৰোঁ। আৰু ভিতৰত একবাৰ সোমাই চাওঁ, ইয়াতে মোৰ পিছফালে চাওঁ কি মজা একদম। চলো একবাৰ ভিতৰত সোমাই চাওঁ। নান ভিতৰতো 2 তলা বনাইছে। তো মজাকৈ ইয়াতে খটখটি চটকটি যে ওপৰত উঠি যাব পৰাকৈ। আৰু মই একবাৰ ওপৰত উঠি চাওঁ, হেৰি কেনে লাগে উঠি চাওঁ মই কি আছে ওপৰত। আৰু এইখিনিতে এটা কথা কওঁ মই, যে এই ভেলাঘৰটো কিন্তু কোনো বাহিৰৰ মানুহে বনোৱা নাই। এই মাছদিয়াৰ মানুহে বনাইছে এই ভেলাঘৰটো লগ লাগি পেলাই। প্ৰত্যেক বছৰে বনায়, খুব বঢ়িয়া। ওপৰত দেখি মজা বনাইছে। একদম বাহিৰে একদম চালি তালি বনাই দিছে। লাইটৰো কাৰবাৰ কৰি দিছে, লাইট চাইটৰ লগাই দিছে। ৰাতি আৰু বেছি ভাল লগা হয়। মই দিনত আছোঁ, ৰাতি লাইট চাইট জ্বলাই। আৰু কালি ইয়াতে ফাংচন আছে, বঢ়িয়া লাইট চাইট লগাই দিছে। আৰু হয় বেগো দিছে। তো লাইট দিলে আৰু বেছি ভাল লগা হ'ব ৰাতিৰ দৃশ্য। আৰু ইয়াতে মেজি বনাইছে একটা, মেজিকেইটা বঢ়িয়া। তো এতিয়া বাই বাই, যাওঁ। এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰোঁ। আপোনালোকে ভিডিঅ'টো ভাল লাগে, ভিডিঅ'টো অলপ হ'লেও ভাল লাগিছে যদি প্লিজ শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাপোৰ্ট কৰক। আৰু শেষত আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৰে। তো বাই বাই। মই এতিয়া যাওঁ এতিয়া, আৰু যিহেতু আজি উৰুকা, চলক।